বৰগোহাঁইৰ সৈতে কথাবাৰ্তাত আজিৰ অতিথি ভাৰতৰ সমসাময়িক ঘটনা পৰিঘটনা পৰ্যবেক্ষণ কৰা এজন প্ৰবাসী ভাৰতীয় ডক্টৰ জয়ন্ত বিশ্ব শৰ্মা। আজিৰ বিষয় আমাৰ দেশৰ স্বাস্থ্য নীতি খুব বেছি পৰিমাণে ঔষধ কেন্দ্ৰিক। ডক্টৰ জয়ন্ত বিশ্ব শৰ্মা, তুমি এজন কেৱল চিকিৎসক বা চিকিৎসা বিজ্ঞানীয়ে নহয়, তুমি এজন সমাজ বিজ্ঞানীও। তুমি সমাজৰ বিষয়ে ৰাজনীতিৰ বিষয়েও বহু কথা তুমি অধ্যয়ন কৰিছা, আলোচনা কৰিছা। আৰু তুমি সুদীৰ্ঘকাল ইংলেণ্ডত বসবাস কৰি সেই দেশৰ স্বাস্থ্য সেৱা স্বাস্থ্য ব্যৱস্থাৰ লগতো খুব ভালকৈ পৰিচিত হৈছা। আজি আমি ডাক্তৰৰ বিষয়ে আলোচনা নকৰোঁ, ঔষধৰ বিষয়ে আলোচনা নকৰোঁ। আজি মোৰ আলোচনাৰ প্ৰধান বিষয়টো হ'ল মই নিজে পৰ্যবেক্ষণ কৰি আৰু অধ্যয়ন কৰি যিটো বুজিছোঁ যে আমাৰ দেশৰ স্বাস্থ্য নীতিটো ঘাইকৈ ঔষধ কেন্দ্ৰিক আৰু হস্পিটেল চেণ্ট্ৰিক। হস্পিটেল আৰু ঔষধক কেন্দ্ৰ কৰিয়েই আমাৰ স্বাস্থ্য নীতি গঢ় লৈ উঠিছে। অৰ্থাৎ আমি স্বাস্থ্যটোৰ জনস্বাস্থ্যৰ নিৰাপত্তাৰ কাৰণে আমি ভাবোঁ যে প্ৰচুৰ ঔষধ যোগানৰ ব্যৱস্থা কৰিব লাগে, প্ৰচুৰ হস্পিটেল কৰিব লাগে আৰু চিকিৎসক থাকিব লাগে। তাৰ বাহিৰে আৰু যে কিবা থাকিব লাগে সেইটো আমাৰ চিন্তাত এতিয়ালৈকে সোমোৱা নাই। কিন্তু এটা কথাটো ঠিকেই যে যেতিয়া মানুহ দৰিদ্ৰ হৈ থাকে, তেওঁ যদি পুষ্টিকৰ আহাৰ খাবলৈ নাপায় তেওঁতো বেমাৰ হ'বই। তেওঁ যদি বিশুদ্ধ খোৱা পানী খাবলৈ নাপায় তেওঁতো বহুত পানীৰ পৰা হোৱা বেমাৰটো হ'বই। আৰু আমাৰ দেশৰ শতকৰা 65% মানুহ এতিয়াও বাহিৰত পায়খানা কৰে, যিটো বাংলাদেশ, পাকিস্তান, নেপালতকৈ আমাৰ দেশৰ অৱস্থা ইজ দি মষ্ট ষ্টিংকিং কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড। মানে ভাৰতৰ নিচিনা দুৰ্গন্ধ থকা দেশ বোলে পৃথিৱীত দ্বিতীয় এখন নাই। তো এইখিনি কথা তাত ধ্যান নিদিয়ালৈকে আৰু ঔষধৰ ৰোগৰ লগত যে দৰিদ্ৰতাৰ কি সম্পৰ্ক সেইটোৰ ওপৰত গুৰুত্ব নিদিয়ালৈকে আধুনিক স্বাস্থ্য নীতি হ'ব পাৰে বুলি মই বিশ্বাস নকৰোঁ। মই যিটো প্ৰশ্ন কৰিছোঁ যে আমাৰ স্বাস্থ্য নীতি মই কোৱা মতে ঔষধ কেন্দ্ৰিক আৰু হস্পিটেল কেন্দ্ৰিক হয় নেকি, আৰু মোৰ মতে সেইটো ভুল। তুমি সেই বিষয়ে কি ক'ব খোজা? ছাৰ, এই বিষয়ে মই একমত। মোৰ পাৰ্চপেক্টিভৰ পৰা মই 2-3টা কথা মই ক'ব বিচাৰিছোঁ। এই যিটো মেডিকেলাইজেশ্যন হৈছে, যে ঔষধ এটা যাদুকৰী শক্তি আছে ঔষধৰ, আৰু ঔষধে আমাৰ সকলো দুৰৱস্থা নিৰাময় কৰিব, এইটোৰ কাৰণ কি? এইটোৰ কাৰণ অকল ভাৰতবৰ্ষ বা আমাৰ উন্নয়নশীল দেশবিলাকতে হৈছে এনেকুৱা নহয়। ডাঙৰ ডাঙৰ ফাৰ্মাচিউটিকেল কোম্পানীবিলাকক আজিকালি অভিযুক্ত কৰা হয় যে তোমালোকে আচলতে এইটো এটা মানে যেনেকৈ কনজিউমাৰ প্ৰডাক্ট ওলাইছে, তেওঁলোকে ঔষধটো এটা তেনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে যে ঔষধ মানে এটা টেবলেট গিলি দিবা, তোমাৰ কেঞ্চাৰ ভাল হ'ব, অমুক ভাল হ'ব, তোমাৰ লাইফষ্টাইল তোমাৰ ভাল হ'ব। আচলতে ইণ্টাৰনেশ্যনেল বহুত মানুহেতো কয় এইটো এটা ফাৰ্মাচিউটিকেল কোম্পানীৰ ষড়যন্ত্ৰ। এনেধৰণৰ বহুতো কোৱা নহয়, আমেৰিকা মই নিজে পঢ়িছোঁ, সেই বিষয়ে প্ৰচুৰ গৱেষণামূলক কিতাপ লিখি প্ৰমাণ কৰি দিছে। আৰু ইংলেণ্ডৰ স্বাস্থ্য সেৱা সকলোৱে জানে। মোটামুটি মই ক'ম যে এইটো এটা আইডিয়েল পৰ্যায়ত এতিয়াও আছে বুলি মই কওঁ। আচ্ছা, তেওঁলোকে কি কৰিছে বাৰু? তেওঁলোকে এতিয়া মানে হস্পিটেল কেন্দ্ৰিক চিন্তাধাৰাটো তেওঁলোকে বাদ দিবলৈ ধৰিছে। তেওঁলোকে এতিয়া হোম কেয়াৰ আৰু কমিউনিটিত ৰাইজৰ নিজৰ ঠাইতে কেনেকৈ স্বাস্থ্য উন্নত কৰিব পাৰি আৰু প্ৰিভেনশ্যনৰ ওপৰত জোৰ দিছে। আপুনি যেনেধৰণে কৈছে, মই এটা সামান্য উদাহৰণ দিওঁ। আজি প্ৰায় 10 বছৰমান ধৰি তেওঁলোকে এটা এতিয়া এইটো মানুহৰ হাড়ে হিমৰ্য সোমাই গৈছে যে দিনত 5টাকৈ 5 পৰ্চন বুলি কয় তাতে, যে আমি কেঁচা ফল মূল আমি খাব লাগে। আজিকালি তাতে প্ৰতিজন মানুহে এইটো এটা তেওঁ এটা মানে হি মেক ইট চিয়'ৰ ডেট 5টা পৰ্চন তেওঁলোকে ফল মূল গ্ৰহণ কৰিছে। দুখীয়া মানুহেও খাব পাৰে। আচলতে ছাৰ, ফল মূলৰ দাম বেছি নহয়। বুট মাহ কেইটাৰ কিমান দাম? ফল মূল বুলি ক'লে তাৰ ভিতৰত তিয়ঁহো সোমাই পৰিব, বিলাহী এটাৰ কিমান দাম? এইটো সচেতনতাৰ প্ৰয়োজন। আৰু এটা কথা, আমাৰ দেশত আমি সাধাৰণতে আমি পানীৰ পৰা কি বেমাৰ হয়, শৌচ পেচাব য'তে ত'তে কৰাৰ পৰা কি হয় আমি জানো। মেলেৰিয়া কথা আছে, পানীৰ ডোঙাৰ পৰা মেলেৰিয়া হয় আমি জানো। কিন্তু এটা কথা আমি হয়তো বহুতেই আমি নাজানো যে আজি ভাৰতবৰ্ষৰ নিচিনা দেশত আচলতে মহামাৰীৰ ৰূপত যি 2-4টা বেমাৰ ওলাই আহিছে সেইকেইটা হ'ল ডায়েবেটিছ, হাইপাৰটেনশ্যন, এনেধৰণৰ আমি যিটো লাইফষ্টাইল ডিজিজ বুলি কওঁ। আগতে ভাবিছিলোঁ যে এইবিলাক ধনী মানুহৰ হয়, কিন্তু এতিয়া দুখীয়া এই বেমাৰকেইটাই কাকো এৰি দিয়া নাই। 16-17 বছৰীয়া ল'ৰাৰো ডায়েবেটিছ হৈছে। 16-17 বছৰ ল'ৰা ডায়েবেটিছ হোৱাৰ কাৰণটো অকণমান বেলেগ, কিন্তু যিটো মেচিউৰিটি অনছেট ডায়েবেটিছ বুলি আমি কওঁ, সেইটো কাৰণ একমাত্ৰ আমি যে খাওঁ, যেনেকৈ তেনেকৈ খাওঁ। হাইপাৰ টেনশ্যনৰ কাৰণটোৱে হ'ল আমি কাষত অকণমান নিমখ নহ'লে, পিঁয়াজ নহ'লে, জলকীয়া এটা নহ'লে, এই যে নিমখবিলাক আমি খাই আছোঁ। আৰু তাতে এতিয়া ইংলেণ্ডত বা উন্নত দেশত মানুহে আৰু এটা বিষয়ত যথেষ্ট সাৱধান যে আমাৰ ওজন কিমান হোৱা উচিত। আৰু ওজনৰো এটা কথা আছে,
পেটটোৰ নাভিটোৰ যিটো পেৰিমিটাৰ যিটো চাৰ্কামফাৰেঞ্চ সেইটো কম হ'ব লাগে সেইটো এটা মোৰ ওজন মোৰ উচ্চতা অনুসৰি তাৰ এটা নিৰ্ধাৰিত কিমান পেৰিমিটাৰ হ'ব লাগে এইবিলাক মানুহে আজিকালি জানে সেইটো ইংলেণ্ডত সেইটো চৰকাৰৰ ফালৰ পৰাও জনোৱাৰ ব্যৱস্থা আছে ব্যৱস্থা আছে তেওঁলোকে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰে কিন্তু ছাৰ মই এইখিনিতে মই চিন্তা কৰি চাওঁ আমাৰ দেশতো চৰকাৰে বিভিন্ন ধৰণৰ সচেতনতামূলক তেওঁলোকে পেপাৰত এডভাৰটাইজ দিয়ে টিভিত কৰে ৰাস্তাই ঘাটে কৰে গতিকে সেইবিলাকক ছ'চিয়েল মাৰ্কেটিং বুলি কয় গতিকে ছ'চিয়েল মাৰ্কেটিংটো এটা খুব পটেণ্ট ৱেপন আচলতে কিন্তু সেইটোক আৰু কিমান কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে চৰকাৰৰ লগতে আমাৰ ইয়াৰ সমাজ বিজ্ঞানীসকলৰো এটা অবজাৰভেশ্যন থকা দৰকাৰ যিটো উচিত আমিতো সকলোৱে কৈছোঁ তুমিও কৈছা কিন্তু সেইটো উচিত কথাটো জানিওতো নকৰে সেই বিষয়ে আছে মই তোমাক প্ৰশ্নটো এনেকৈ কৰোঁ ধৰা যেনিবা তুমি অসম বা ভাৰতবৰ্ষৰ স্বাস্থ্যমন্ত্ৰী পাতি দিয়া হ'ল তুমি অগ্ৰাধিকাৰৰ ভিত্তিত আমাৰ দেশৰ স্বাস্থ্য নীতিত প্ৰথমে কি পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিবা কোনবোৰ কথাত বেছি গুৰুত্ব দিবা কোনবোৰ কথাত কম গুৰুত্ব দিবা এনেকুৱা এটা প্ৰশ্ন কৰিলে তেতিয়া সেই তেনেকৈ কৰিলেহে কথাবোৰ মানে মগজটো মই ভাবোঁ যে আমাক কিছুমান হস্তক্ষেপ লাগে যিটোৰ যেনেকৈ চেইন ৰিয়েকশ্যন বুলি এটা কথা আছে 1ৰ পৰা 2 হয় 2ৰ পৰা 4 হয় 4ৰ পৰা 8 হয় যিটো এটমিক চেইন ৰিয়েকশ্যন আমি তেনেকুৱা ধৰণৰ কিছু আমি নীতি নিৰ্ধাৰণ আমি হস্তক্ষেপ আমি কৰিব পাৰিব লাগিব উদাহৰণস্বৰূপে এটা উদাহৰণ আমি অলপতে আমি দেখিলোঁ যে লেজিছলেশ্যনৰ ফালৰ পৰাও উদাহৰণ এটা হ'ব পাৰে ধপাত বিৰোধী আইনখনৰ কথাই মই কৈছোঁ সেইটো মই ভাবোঁ যে সেইটো এটা এনেকুৱা এটা হস্তক্ষেপ যদি কাৰ্যকৰণ হয় হয়তো 10 বা 15 বছৰ পিছত আমাৰ কেঞ্চাৰৰ সংখ্যাটো যথেষ্ট পৰিমাণে কমি যাব ঠিক তেনেকৈ আৰ্ছেনিকৰ প্ৰব্লেম এটা আমি জানো তেতিয়াহ'লে আৰ্ছেনিকৰ প্ৰব্লেমটো আমি তুমি কথাটো উলিয়াইছিলা মই এইটো কওঁ আৰ্ছেনিক মই যিটো শুনিছোঁ বা পঢ়িছোঁ যে য'ত আৰ্ছেনিকযুক্ত পানী হয় তাত আৰু মানে কাৰো একো কৰিবৰ উপায় নাথাকে কিন্তু আৰ্ছেনিক থকা পানী আৰ্ছেনিক মুক্ত কৰাৰ কোনো উপায় নাই নেকি ছাৰ মই এই বিষয়ত বিশেষজ্ঞ নহয় কিন্তু উপায় কেলেই নাথাকিব বাৰু আমি মানুহক আৰ্ছেনিক খোৱা পানী খুৱাই আছোঁ আৰু তাৰ কোনো বিকল্প নাই এনেধৰণৰ কথা আজি 21 শতিকাত হ'ব পাৰে নেকি মইতো নাভাবোঁ যদি আৰ্ছেনিক আমি পানী বিষাক্ত আমি পানী আৰ্ছেনিক মুক্ত কৰিব নোৱাৰোঁ তেতিয়াহ'লে সেই মানুহখিনিৰ কাৰণে বিকল্প পানীৰ আমি ব্যৱস্থা কৰিব পাৰিব লাগিব এই প্ৰশ্নটোকে কোৱাচোন মই আজি যোৱা 2 মাহ ধৰি বিভিন্ন বাতৰি কাগজত নগাঁও জিলাৰ এটা বিস্তৃত অঞ্চলত আৰ্ছেনিকযুক্ত পানী খাই মানুহবোৰ কেনেকৈ বিকলাংগ হৈছে মানে 10-12 বছৰ ল'ৰাবোৰ অকালতে বুঢ়া হৈ গৈছে হাত ভৰিবোৰ ধ্বংস হৈ গৈছে মই এইটো তোমাৰ পৰা জানিব খুজিছোঁ যে অসমৰ এটা স্বাস্থ্য বিভাগ আছে এই কাগজত যে ধাৰাবাহিকভাৱে এখন অঞ্চলৰ বহু হাজাৰ মানুহৰ জীৱন বিপন্ন কৰা এই বস্তুটো হৈ আছে তাৰ স্বাস্থ্য বিভাগৰ প্ৰথম কামেই নাছিল নেকি যে তাৰ কৰ্মী বাহিনী গৈ তাত খবৰ কৰা কি প্ৰতিকাৰ কৰি আজিলৈকেতো একোৱেই কৰা হোৱা নাই এই বিষয়ে গৱেষণাৰ প্ৰয়োজন আছিল আপুনি কোৱাৰ নিচিনাকৈ যে আৰ্ছেনিক য'ত আৰ্ছেনিকৰ প্ৰাদুৰ্ভাৱ মাটিৰ তলৰ পানীত বেছি তাতে আমি কি কৰিম তাৰ এখন গৱেষণা পত্ৰ আজিলৈকে মই দেখা নাই গৱেষণা পত্ৰ তুমি সেইটো বিজ্ঞানীৰ কথা বাদ দিয়া মই জানিব খুজিছোঁ যে চৰকাৰৰতো এটা প্ৰাথমিক কৰ্তব্য কাৰ্বি আংলঙৰ বিস্তৃত অঞ্চলত আৰ্ছেনিক পানী খাই মানুহবোৰ বেমাৰী হৈ গৈছে ক'ত আৰ্ছেনিকযুক্ত পানী খাবলগীয়া হৈছে বিশুদ্ধ পানী নাই চৰকাৰৰ স্বাস্থ্য বিভাগে বা চৰকাৰেতো জানে গতিকে তাৰ দুটা কথা বোলে আমি এই সমস্যাৰ সমাধান কৰিব নোৱাৰোঁ তোমালোকে যেনেকৈ মৰা সেই এটা দ্বিতীয় নহয় ইয়াৰ সমাধান আছে আমি চেষ্টা কৰিম সমাধান কৰাৰ চেষ্টা কৰিব লাগিব কি কাৰণে তেওঁলোকে কৰা নাই কি কাৰণে এইটোৰ যি ধৰণে অধ্যয়ন হ'ব লাগিছিল তাৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কেলে কৰা নাই সেইটো আপোনাৰ নিচিনাকৈ মোৰ বাবেও সেইটো এটা সাঁথৰ প্ৰথম প্ৰশ্নটো আছিল যে তুমি স্বাস্থ্যমন্ত্ৰী হ'লে মই কি কৰিলোঁ এটা কথা ক'লা যে এটা চেইন ৰিয়েকশ্যন হোৱাৰ নিচিনা ইটোৰ পিছত আৰু অগ্ৰাধিকাৰ ভিত্তিক এইটোৱে কৈছোঁ যে ইণ্টাৰভেনশ্যন বুলি যিটো কয় হস্তক্ষেপ বুলি যিটো কয় এই ধৰণৰ হস্তক্ষেপ আমাক লাগিব আৰু তেনেকুৱা ধৰণৰ বহু হস্তক্ষেপৰ কথা আপুনি ক'ব পাৰি আৰ্ছেনিকযুক্ত পানীৰ এটা উদাহৰণ আমি আনিলোঁ আমি মানুহখিনিক বিকল্প পানীৰ যোগানৰ যদি ব্যৱস্থা কৰোঁ সেইটো এটা হস্তক্ষেপ হ'ল আমি কি ধৰণে পানীৰ যোগান কৰোঁ সেইটো এটা বেলেগ প্ৰশ্ন এটা সেইটো বিশেষজ্ঞ লোকে সেইটো কথা কিন্তু নীতিৰ ফালৰ পৰা সেই মানুহখিনিয়ে বিশুদ্ধ পানী পাব লাগিব সেইটোৱেই নীতি দেশ স্বাধীন হোৱাৰ 60 বছৰৰ পিছতো আমি এই দুখীয়া মানুহখিনিক বিশুদ্ধ পানী যোগান ধৰিব কিয় পৰা নাই কাৰণ চৰকাৰৰ নীতিত সেইটো অগ্ৰাধিকাৰ পোৱা নাই কত কোটি অৰ্বুদ টকা কত বিলাসী কামত খৰচ হৈছে অযথা খৰচ হৈছে এটা
প্ৰায় অগ্ৰাধিকাৰ হ'ব নালাগিছিল নেকি যে লাগিছিলে। আমি গোটেই মানুহখিনিৰ খোৱা পানীৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব নোৱাৰালৈকে আমি আন কামত হাত নিদিওঁ? খোৱা পানীৰ ব্যৱস্থা কৰাৰ লগে লগে 50% বেমাৰো নোহোৱা হৈ একে যাব। ৰাতিৰ ভিতৰতে নোহোৱা হৈ এতিয়া যাব। হৈছে কি তুমি দূষিত পানী খুৱাই মানুহক বেমাৰী কৰিছা, তাৰপিছত বেমাৰী কৰি হস্পিটেল কৰিবা, ডাক্তৰ কৰিবা, ডাক্তৰৰ টকা গৰম হোৱাৰ ব্যৱস্থা কৰিবা, মানে গাড়ীৰ আগত ঘোঁৰাৰ আগত গাড়ী কৰাৰ নিচিনা। তেনেধৰণে নহ'ব। মই ভাবোঁ যে ছাৰ কিছুমান কথাৰ তাৎক্ষণিক সমাধানটো আমাক লাগেই, কিন্তু চৰকাৰখন স্বাস্থ্য বিভাগ আছে, জনস্বাস্থ্য বিভাগ এটা আছে, কাৰিকৰী বিভাগ এটা আছে, তেওঁলোকৰ মাজত কাম কাজৰ সামঞ্জস্য থাকিব লাগিব যে পানী যোগান ধৰা বিভাগে পানী যোগান ধৰিব লাগিব, স্বাস্থ্য বিভাগে সেই ক্ষেত্ৰত অগ্ৰাধিকাৰ কৰি দিব পৰাকৈ তেওঁলোকৰ লগত যিটো লিয়েইজন কৰিব লাগে কৰিব পাৰিব লাগিব। আৰু কাগজে পত্ৰইটো গাঁৱে ভূঞে পানীৰ বিশুদ্ধ পানীৰ যোগান ধৰাটো চৰকাৰী নীতি এটা হয়েই, কিন্তু সেইটো কেলেই হৈ উঠা নাই, সেইটো এটা ডাঙৰ প্ৰশ্ন। মৌলিক অধিকাৰ। মৌলিক অধিকাৰ। ছাৰ মই মোৰ এটা চিন্তা আছে এইখিনিতে। আমাৰ চাওক ছাৰ, কিছুমান কথা আপুনি জানিব লাগিব যে ৰাজনীতিবিদসকলৰ মটিভেশ্যন কি বা চিকিৎসকসকলৰ মটিভেশ্যন কি, তেনেকৈ প্ৰতিজন মানুহৰ মটিভেশ্যন কি। ৰাজনীতিকৰ মটিভেশ্যন তেওঁলোকে সমষ্টিক নাৰ্চাৰ কৰিব লাগে, পিছৰ বাৰ জিকি আহিব লাগে, সেইখিনিয়ে তেওঁলোকৰ মটিভেশ্যন। গতিকে সেইটোৱে যদি তেওঁলোকৰ মটিভেশ্যন হয়, তেতিয়াহ'লে তাৰে আলমতেই আমি তেওঁলোকৰ পৰা কাম উলিয়াব আমি পাৰিব লাগিব। আৰু তাৰে কাৰণে মই ভাবোঁ যে আমাৰ জনসাধাৰণ যেতিয়ালৈকে এইটো কৈ থকা কথা, এইটো এটা এছপিৰেশ্যন, যদি আমি ভোটাৰসকল যদি আমি কিছু সজাগ নহওঁ, আমি কাক সেইটো এটা দীঘলীয়া ভোটৰৰ কথা ক'ব গ'লে সমস্যাৰ সমাধান নহ'ব। মই তোমালোকৰ বিলাতৰ কথালৈ মই আকৌ এবাৰ আহিব খোজোঁ। তাৰ আগতে মই এই কথা কওঁ, যেতিয়া আমাৰ দেশ স্বাধীন হ'ল, যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ প্ৰথম কংগ্ৰেছী মন্ত্ৰীসকল হ'ল, তেওঁলোকে এদিন মানে কেইবাজনো মন্ত্ৰী মহাত্মা গান্ধীৰ ওচৰলৈ গৈ ক'লে যে আমি দেশ স্বাধীন হ'ল হয়, কিন্তু আমাৰতো দেশ চলোৱাৰ অভিজ্ঞতা নাই, আন্দোলন কৰাৰহে অভিজ্ঞতা আছে, আমি দেশখন কেনেকৈ চলাম? তেতিয়া গান্ধীজীয়ে ক'লে খুব সহজ কথা, মই তোমালোকক এটা তাবিজ দিম বা মন্ত্ৰ দিম, সেইটো মন্ত্ৰ খুব গুৰুত্বপূৰ্ণ কথা। সেই তাবিজটো মনত ৰাখিলেই, মন্ত্ৰটো মনত ৰাখিলেই তোমালোকৰ একো সমস্যা নহ'ব। সেইটো সমস্যা তাবিজটো হ'ল কি, গান্ধীজীয়ে তেওঁলোকক ক'লে যে চৰকাৰী ধনৰ প্ৰতিটো পইচা খৰচ কৰোঁতে তুমি প্ৰথমতে মনত ৰাখিব লাগিব যে এই পইচাটোৱে দেশৰ দৰিদ্ৰতম মানুহজনৰ কিবা উপকাৰ কৰিব নকৰে। দৰিদ্ৰতম মানুহজনৰ কাৰণে পইচাটো খৰচ কৰাৰ পিছত ৰাহি হ'লেহে তুমি আনৰ কথা ভাবিবা। যদি সেই নিয়মটো পালন কৰিলেহেঁতেন, আজি দেশৰ কোটি কোটি মানুহ বিশুদ্ধ পানী খোৱাৰ পৰা বঞ্চিত নহ'লহেঁতেন। এইটো একেবাৰে গান্ধীজীয়ে তেখেতৰ অন্তৰৰ পৰা কৈছে, আনকি আজিকালি ইকনমিক্সৰ ফালৰ পৰাও যে ৰিচোৰ্চ লিমিটেড, গতিকে প্ৰায়ৰিটাইজেশ্যন আমি কৰিব পাৰিব লাগিব। আৰু চৰকাৰী ধনৰ প্ৰায়ৰিটাইজেশ্যন আপুনি কোৱাৰ নিচিনাকৈ দৰিদ্ৰতম মানুহজনৰ পৰা উপকাৰ আৰম্ভ হ'ব লাগিব। তাৰপিছত ভোটৰ যে কথা ক'লা, মই এইখিনি আৰু এটা প্ৰশ্ন তোমাক কৈ লওঁ, তাৰপিছত মই ডেভিড কেমেৰণৰ বিগ ছ'চাইটিৰ কথা জানিব খুজিম যে আজি মন্ত্ৰী আৰু বিধায়কসকলে নিজৰ দৰমহা পেঞ্চন ইমানকৈ বঢ়াই লৈছে, মুঠ হিচাপত তেওঁলোকৰ মাহে প্ৰায় 5 লাখ টকা উপাৰ্জন হয়। তো এইটো কৰাৰ আগতে এই গান্ধীবাদী দেশৰ যিসকল প্ৰতিনিধি মন্ত্ৰী বিধায়ক, তেওঁলোকে গান্ধীৰ কথাটো যদি মনত ৰাখিলেহেঁতেন যে আমি নিজৰ দৰমহা বঢ়াই লোৱাৰ আগতে আমাৰ ৰাজ্যৰ দৰিদ্ৰতম মানুহটোৱে পানী খাবলৈ পাইছিলে, সেই কথাটো আমি বিচাৰ কৰোঁ। ছাৰ আমাৰ মোৰ নিচিনা মানুহে বা কি অধিকাৰ আছে নৈতিকভাৱে মূৰ দাঙি কথা ক'বলৈ, যেতিয়া মই গাঁৱলৈ যাওঁ দেখা পাওঁ দৰিদ্ৰতাৰ যি বাস্তৱ ৰূপ। মইতো ভাবোঁ আমি প্ৰতিজন, আৰু ৰাজনীতিবিদসকল তেওঁলোক কি ধৰণে আমি জীয়াই আছোঁ, এইটো আমি ভাবিব নোৱাৰা কথা। দৰিদ্ৰতা যাক কয় মানে ডিছকানেক্ট, দেশৰ গৰিষ্ঠ সংখ্যক দৰিদ্ৰ মানুহৰ পৰা আমাৰ যিসকল আমাৰ ৰাজনৈতিক শাসক বিচ্ছিন্ন হৈ পৰিছে। আমাৰ যেতিয়া 8-9% গ্ৰ'থ হৈ আছিলে আজিৰ পৰা 2-4 বছৰ আগতে, আমিতো ভাবিছিলোঁ যে আমাক কোনেও বলে নোৱাৰে, আমি আমাৰ কালাম চাহাবে কোৱাৰ দৰে আমি 20 চনত এখন শক্তিশালী ৰাষ্ট্ৰ হৈ পৰিম। কিন্তু সেই সপোনটোতো আজি ভাঙি গৈছে। আমি কাগজে পত্ৰে পঢ়িছোঁ, ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী, গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ডেভিড কেমেৰনে এটা বিগ ছ'চাইটি বুলি তেওঁলোকে আইডিয়াটো প্ৰমোট কৰিছে। আইডিয়াটো কি? মই কওঁ শুনক, তেওঁলোক ৰক্ষণশীল মতাদৰ্শৰ চৰকাৰ, ৰাইট উইং বুলি আমি কওঁ, শ্লাইটলি ৰাইট, আজিকালি ৰাইট উইং আৰু কোনো নাথাকে, বাট মিডল ৰাইট। তেওঁলোকৰ মতাদৰ্শত এটা কথা আছে যে চৰকাৰখনে অতি কম দায়িত্বহে নিজৰ লগত ৰাখিব লাগে, পৰাপক্ষত দায়িত্বখিনি যে প্ৰাইভেট ছেক্টৰক দি দিব লাগে। এইটো তেওঁলোকৰ মতাদৰ্শ যে আমি মিনিমাম আমি ব্যুৰ'ক্ৰেচিটো আমি বঢ়াব নালাগে, এইটো তেওঁলোকৰ মতাদৰ্শ। কিন্তু ডেভিড কেমেৰুনে তাতে এটা নতুন ডাইমেনশ্যন এটা এড কৰিলে
তেওঁ ক'লে যে প্ৰাইভেট ছেক্টৰ ঠিকে আছে, তেওঁলোকক আমি উৎসাহ দিব লাগে, তেওঁলোক বেছি এফিচিয়েণ্ট, ঠিক আছে, কিন্তু প্ৰাইভেট ছেক্টৰে কিয় এই যে জনসাধাৰণৰ গ্ৰাছৰুট অৰ্গেনাইজেশ্যনবিলাক আছে তেওঁলোকক আমি কিছুমান ছাৰ্ভিচ যেনে স্কুলখন, যেনে স্থানীয় হস্পিটেলখন বা তেনেধৰণৰ বিভিন্ন ছাৰ্ভিচ আছে, আমি এতিয়া স্কুল আৰু হস্পিটেলখন আমাৰ মুখত আহে কিন্তু মানুহক লগা বহু ধৰণৰ সেৱাৰ দৰকাৰ, যে এইবিলাক আমি গ্ৰাছৰুটৰ অৰ্গেনাইজেশ্যনবিলাকক আমি চলাবলৈ নিদিওঁ কেলেই। আৰু তেওঁ সেইটো বিগ ছ'চাইটি আইডিয়া, অসমীয়াত মই বৃহৎ সমাজ বুলি মই কৈছোঁ, তেওঁ সেই আইডিয়াটো প্ৰমোট কৰিলে। বহুতে সময়ত সমালোচনা কৰিছিলে যে তোমালোকে মন্দা অৱস্থা চলিছে, টকা পইচা নাই, গাই খুইছা, কিন্তু আচলতে বস্তুটো আপুনি যদি ভাবে যে আমাৰ বস্তুটো বটম আপ হ'ব লাগে সকলো কথা, আমি যদি আমাৰ টপ ডাউন আমাৰ যদি বটম আপ হয়, গাঁওখনৰ দায়িত্ব যদি গাঁৱৰ মানুহখিনিয়ে লয়, কিন্তু ছাৰ এইখিনিতেও বৰ এটা ডাঙৰ ডাইলেমা এটা আহি পৰে যে কিমান বিকেন্দ্ৰীকৰণ কৰিব, যে গাঁৱৰ মানুহখিনি বা ময়েই উপযুক্ত হওঁ নে নহওঁ। কিন্তু এইটোতো চিকেন এণ্ড এগ কৰি থাকিলে নহ'ব। আপুনি এটা নীতি এটা যদি আপুনি বিশ্বাস কৰে, আপুনি নীতিটোৰ ক্ষেত্ৰত সেইটো পালন কৰিবলৈ বা সেইটো ইমপ্লিমেণ্ট কৰিবলৈ আপুনি আগবাঢ়ি যাব লাগিব। গতিকে মই দেখিছোঁ এতিয়া ইংলেণ্ডত ধৰক এটা জনজাগৰণ হৈছে যে স্কুলবিলাকক, পেৰেণ্টছবিলাকক ইনভলভ কৰোৱাইছে স্কুল পৰিচালনাৰ ক্ষেত্ৰত, বিভিন্ন সেৱাৰ ক্ষেত্ৰত। তাতে এটা ডাঙৰ আমাৰ ইয়াততো কেৱল MLAক ৰাখিব লাগে হয়তো, কিন্তু যে অভিভাৱকক পিতৃ মাতৃক জড়িত কৰা যিটো নীতি, কিন্তু ছাৰ এইখিনিতে মই কালি এটা অদ্ভুত কথা মই দেখিলোঁ। মই সেইকাৰণে এটা সমস্যাৰ যে এটা সমাধান নাই, সমস্যাবিলাক যে কিমান জটিল। কালি মই মোৰ গাঁৱলৈ গৈছিলোঁ, দেউতাৰ গাঁও, মোৰ গাঁৱলৈ। তাতে প্ৰায় আপোনাৰ 15 লক্ষ টকা দি একটা স্কুল ঘৰ বনাবলৈ তেওঁলোকক দিয়া হ'ল। মই হিচাপ কৰি দেখিলোঁ 1680 ফুটৰ সেইটো ঘৰ। মই যদি 800 টকাকেও মই খৰচ ধৰোঁ, 13 লাখ টকাত ঘৰটো একেবাৰে ৰেডি হৈ যাব লাগিছিলে। যেনেকৈ আপুনি ফ্লেট কিনে তেনেকুৱা ধৰণৰ ফ্লেট এটাত আমি সেইখিনি পইচা দিয়েই ইয়াতে মাটিৰ দামৰ কথা বাদ দিয়ক, মই স্কুৱেৰ ফুট মই মোৰ বন্ধুৰ লগত, চিভিল ইঞ্জিনিয়াৰ বন্ধুৰ লগত মই কথা পাতি 800 স্কুৱেৰ ফুট এটা যে প্ৰপাৰ দাম মই গম পাইছোঁ। সেই ঘৰটো 60% কাম হোৱা নাই। ঘৰটো কৰিছে লোকেল কমিটিয়ে, শিক্ষক আছে। মই সুধিলোঁ যে কমিটিত কোন আছে, তেখেতসকলে ক'লে যে গাঁৱৰ 2-এজন মানুহে ক'লে যে আমি কমিটিত নাই, তেওঁলোকে গা এৰা দিলে। মই বোলো কোন আছে, বোলে প্ৰধান শিক্ষক আছে আৰু 2-এজন শিক্ষক আছে আৰু গাঁৱৰ মহিলাসকল আছে। এতিয়াতো মোৰ ধাৰণা হয় মহিলাসকলক আমি উৎসাহৰ কাৰণে সেইটো এটা পলিচি আছে যে আমি এম্পাৱাৰ্ড কৰিব খুজিছোঁ, কিন্তু মোৰতো এটা ধাৰণা হয় সেই সহজ সৰল হোজা মহিলাকেইজনক কিজানি 2জন বা 3জন চতুৰ শিক্ষকে, প্ৰধান শিক্ষকে কৰি ধনৰ অপব্যৱহাৰ কৰিছে। গতিকে এইটো এটা ডাঙৰ সমস্যা। সমাধান কি হ'ব ছাৰ? সমাধান তুমি আৰু যিটো সমাধান বহু বছৰ দিব পৰা নাই, তুমি 22 মিনিটততো দিব নোৱাৰা। তুমি যে তাৰ বিলাতত থকা কেইবছৰ হ'ল? 15-16 বছৰ হ'ল। তুমি এই 15 বছৰত ইংলেণ্ডত কি ধৰণৰ পৰিৱৰ্তন দেখিছা আৰু এই 15 বছৰত আমাৰ নিজৰ দেশত কি ধৰণৰ পৰিৱৰ্তন দেখিছা? যথেষ্ট পৰিৱৰ্তন হৈছে। আমি যিটো ইয়াতে ইকনমিক গ্ৰ'থ, নতুন বিল্ডিং, নতুন দলং, নতুন ঘৰ, তেনেকুৱা এটা ব্যৱস্থা তাতো হৈছে। তাতে হাই স্পীড ৰেলৱেৰ কাৰণে কাম হৈছে বা পুৰণা ঘৰ ভাঙি তাত নতুন ঘৰ বনাইছে। চিটি চেণ্টাৰ বুলি আমি যিটো কওঁ, ডাউন টাউন বুলি কয়, আমেৰিকাত ইংলেণ্ডত চিটি চেণ্টাৰ বুলি কয়, সেইবিলাকক পুনৰ জীৱন দিয়া হৈছে। গতিকে এই ধৰণৰ এটা ফিজিকেল পৰিৱৰ্তন এটা চকুত পৰে। কিন্তু মানুহৰ চিন্তা ভাৱনাত কি পৰিৱৰ্তন হৈছে সেইটো বেছি জটিল বিষয়ে। কিন্তু মোৰ ধাৰণা মানুহৰ উৎকৰ্ষ সাধন হৈছে বুলি মোৰ এটা ধাৰণা হয় যে তেওঁলোকৰ ইংলেণ্ডত যে তেওঁলোকৰ এতিয়া অকল যে জৈৱিক তাৰণা বা নিৰাপত্তা, যিটো ধন সম্পত্তি আমাক নিৰাপত্তা আনি দিয়ে, তাতকৈ তেওঁলোক যে ওপৰৰ পৰ্যায়লৈ উঠি গৈছে, যে মৰ্যাদাৰ কথাটো তেওঁলোকে আজি বেছি, যে মানুহে ছেল্ফ ৰেচপেক্ট বা মৰ্যাদাপূৰ্ণ, যে মই এটা ছেল্ফ ৰেচপেক্টফুল জীৱন যাপন কৰিব লাগিব, মোৰ বিবেকেই মোৰ প্ৰহৰী, এনেধৰণৰ এটা মই পৰিৱৰ্তন মই দেখা পাওঁ। মই কোৱা নাই যে সকলো মানুহ উৎকৰ্ষৰ চৰম শীৰ্ষত উপনীত হৈছে। আচ্ছা জয়ন্তৰ, মাজতে মই বাধা দি মোৰ সদায় মনত পৰিলে কথাটো মোৰ নোকোৱাকৈ থাকিব নোৱাৰোঁ। ডেভিড কেমেৰন যেতিয়া কেইবছৰমানৰ আগতে ৰক্ষণশীল দলৰ কনজাৰভেটিভ পাৰ্টিৰ সভাপতি হ'ল, তাৰ আগতেতো থেটছাৰৰ পিছত যিবোৰ আহিলে লেবাৰ চৰকাৰ, কনজাৰভেটিভ পাৰ্টিৰ একেবাৰে কঁকাল ভাঙি দিলে। ডেভিড কেমেৰন আহি প্ৰথমখনেই পৰিৱৰ্তনটো কৰি থাকোঁতে মোৰ মনত পৰিলে, যেতিয়া কনজাৰভেটিভ পাৰ্টিৰ প্ৰথমখন সভাত তেওঁ সভাপতি হৈ যিটো ভাষণ দিছে, তাত কৈছে যে যদি তোমালোকে আকৌ ক্ষমতালৈ আহিব খোজা, তেতিয়াহ'লে মই তোমালোকক গান্ধীজীৰ এটা বাক্য
স্মৰণ কৰাই দিব খোজোঁ। আমাৰ ভাৰতবৰ্ষত কোনো মন্ত্ৰীয়ে বা গান্ধীৰ কথা নকয়। ডেভিড কেমেৰণে ক'লে যে গান্ধীৰ এটা কথা মনত পেলাই দিওঁ, সেই কথাটো যদি মনত ৰাখা তেতিয়াহ'লে আমি কনজাৰভেটিভ পাৰ্টীয়ে আকৌ ক্ষমতা দখল কৰিব পাৰিম। সেই বাক্যটো হ'ল কি, গান্ধীজীৰ সেই বিখ্যাত বাক্য, উই মাষ্ট বি দ্য চেঞ্জ হুইচ ইউ ৱান্ট টু ব্ৰিং এবাউট। আমি যিটো পৰিৱৰ্তন আনিব খোজোঁ, প্ৰথমতে আমি নিজেই সেই পৰিৱৰ্তনটো হ'ব লাগিব। তুমি যে ক'লা বিলাতৰ পৰিৱৰ্তন, তেতিয়া এই ডেভিড কেমেৰণে যে মোৰ খুব ভাল লাগে কথাটো, বিদেশৰ এজন নেতাই তেওঁৰ ভাগি যোৱা ভগ্নপ্ৰাপ্ত হোৱা দলটোক পুনৰুজ্জীৱিত কৰিবলৈ প্ৰথম স্মৰণ কৰিছিলে গান্ধীজীক। ছাৰ মই আপোনাৰ কথাখিনি মই অকণমান যোগদান কৰিব খুজিছোঁ যে মই আজি ইংলেণ্ডত অত বছৰ থাকিলোঁ, আমি যথেষ্ট আমাক মেনেজমেণ্ট কৰ্চবিলাকক আমাক পঠিওৱা হয়, আৰু যিবিলাক কথা মই তাত শিকিলোঁ বুজিলোঁ, মই তাৰ আমাৰ ভাৱধাৰণাৰ লগত গান্ধীজীৰ কথাৰ লগত মই কোনো বিৰোধিতাই মই আজিলৈকে দেখা পোৱা নাই। খালি তেওঁলোকে তেওঁলোকৰ ভাষাত তেওঁলোকৰ ধৰণে উপস্থাপন কৰিছে। আৰু ছাৰ গান্ধীজীৰ কথা আজি আমি অৱহেলা কৰোঁ, আমি বুজি নাপাওঁ। মই উল্লেখ কৰিছিলোঁ আপোনাক মই পাওঁতে, মই যোৱা মাহত ডেনভাৰ গৈছিলোঁ এখন কনফাৰেঞ্চত, তাৰে মিউজিয়াম এটাত মই সোমাইছিলোঁ। তাতে এগৰাকী ব্লেক মহিলা এগৰাকী, তেওঁ তাৰে কৰ্মচাৰী, তেওঁ মোক ভাৰতৰ পৰা যোৱা বুলি শুনি পেলাই মোৰ লগত গান্ধীজীৰ কথা তেওঁ অৱতাৰণা কৰিলে। গান্ধীজীৰ কথা কোনে নাজানে, অথচ আমি ইয়াতে গান্ধীজীৰ প্ৰতি আমাৰ যিমানখিনি তেওঁৰ আদৰ্শ নীতিৰ গান্ধীজী ভাৰতবৰ্ষত সম্পূৰ্ণ বিস্মৃত। মই সিদিনা এজন ডাঙৰ ৰাজনৈতিক নেতাক এটা তেওঁক কৈছোঁ যে মোক তুমি কেইটামান প্ৰশ্ন কৰিবা নেকি, অসমীয়া নেতা নহয় দেই, এতিয়া মই নামটো নকওঁ, সৰ্বভাৰতীয় নেতা। মই তেওঁক এটা প্ৰশ্ন সুধি পঠাইছোঁ যে যিখন ভাৰতবৰ্ষ বেদ উপনিষদ গীতাৰ দেশ, যিখন ভাৰতবৰ্ষ বুদ্ধ আৰু গান্ধীৰ দেশ, সেই দেশখন পৃথিৱীৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দেশ কিয় হৈছে? কাৰণ গান্ধী আজি তেওঁৰ মৃত্যুৰ 100 বছৰেই হোৱা নাই, সম্পূৰ্ণ বিস্মৃত এইখন দেশত। কিন্তু তুমি ক'লা এগৰাকী কৃষ্ণাংগ মহিলাই প্ৰথম তোমাক গান্ধীজীৰ কথাই ক'লে, ডেভিড কেমেৰণে প্ৰথম দলটোৰ পুনৰ গঠন কৰিবলৈ আৰম্ভ কৰি স্মৰণ কৰিলে গান্ধীৰ কথা। আজি গান্ধীক পৃথিৱীৰ বিভিন্ন দেশত খুব স্মৰণ কৰিছে। ছুইডেনত এটা গান্ধীৰ নামত গৱেষণা কেন্দ্ৰ স্থাপিত হৈছে। গান্ধীজী সম্পূৰ্ণ বিস্মৃত ভাৰতবৰ্ষত। বাৰু যি হওক, তোমাক মই শেষ প্ৰশ্নটো কৰোঁ, তুমি যিমানবাৰ অসমলৈ আহা, সিমানবাৰ অসমখন দেখি, গুৱাহাটীখন দেখি তোমাৰ মনটো অলপ ভাল লাগে নে অলপ বেয়া লাগে? তুমি ঘূৰি যাওঁতে তুমি আশাৰ ভাৱ লৈ যোৱা নে অলপ বিষাদৰ ভাৱ লৈ যোৱা? সেইটো প্ৰশ্নৰ উত্তৰতেই মই গোটেইখিনি কথা বুজি পাম। ছাৰ মই অকণমান হ'লেও আশাৰ ৰেঙনি লৈ যাওঁ। সেইটো জোৰকৈ লোৱা আশাটো মই ক'ব খোজা নাই। তুমি চকুৰে যিটো দেখিলা সেইবোৰৰ পৰা তোমাৰ মনলৈ আশা সঞ্চাৰিত হয়নে নহয়? তুমি আশাটো বোলে আশাবাদী হোৱাটো ভাল, ঔচিত্যবোধৰ পৰা হোৱা আশাবাদী নহয়। তেতিয়াহ'লে ছাৰ মই খুব এটা আশাবাদী যে কাইলৈ মই আহি ভাল এটা কিবা দেখা পাম, তেনেকুৱা এটা প্ৰসন্ন মন লৈ উভতি মই নাযাওঁ। সেইটোতে মই শেষ কৰোঁ, কাৰণ সেইটো কথা ক'লেই তুমি যিমানখিনি কথা ক'ব খুজিছা গোটেইখিনি এক প্ৰকাৰে কোৱা হৈ যায়।